যা মই মদ খুৱাই থকা মানুহৰ লগত কথা নাপাতো যোৱাচোন প্লিজ প্লিজ মই কিন্তু মালিক নহয় মই কিন্তু মালিকক ফোন কৰিম এতিয়া কিন্তু নহয় চোৱা মই কিন্তু মই বেলেগ পলিটিচিয়ান নহয় দেই মই ভয় কৰা মানুহ নহয় তুমি যদি এনেকৈ মদ খাই মই সন্তোষ জয়ছলাই এতিয়াই ফোন কৰিছোঁ ৰ'বা এইটো কাম নকৰিবা দেই ভুলতে নহয় মোৰ নাম হিমন্ত বিশ্ব শৰ্মা এইটো নকৰিবা দেই নহয় মদ খাই মন্ত্ৰী এজনক প্ৰশ্ন কৰাটো সাংবাদিকৰ নীতি নিয়মৰ বিৰুদ্ধ আৰু তুমি এতিয়া মদ খুৱাবৰ কাৰণে পাৰ্মিট লাগে জানানে নাই তোমাৰ পাৰ্মিট আছে নেকি গতিকে মই যদি দিছপুৰ থানাত পাইপ ভৰাব নালাগে তুমি ইয়াৰ পৰা আঁতৰা আৰু এইটো কাম জীৱনত হিমন্ত বিশ্ব শৰ্মাৰ লগত ট্ৰাই নকৰিবা কাৰণ তোমাতকৈ মই বয়সত ডাঙৰ চবত ডাঙৰ ৰাতিৰ 1 বজাত মদ খাই পেলাই ইয়াত আহিব নাপায় নহয় হয় নহয় এতিয়া তোমাৰ হাঁহ আছে মদৰ গোন্ধাবৰ কাৰণে